অসমৰ আৰশাৰী তথা জনপ্ৰিয় সাংবাদিক নিতুমনি শইকীয়া। হয়তো জনপ্ৰিয় সাংবাদিকজনৰ বিষয়ে আপোনালোকৰ আগত পুনৰ বহলাই কোৱাৰ প্ৰয়োজন নাই। জনপ্ৰিয় সাংবাদিক নিতুমনি শইকীয়ালৈ জাগৰণ অসম গৌৰৱ বঁটা প্ৰদান। ব্ৰহ্মপুৰৰ সমন্বয় ৰাস মহোৎসৱ জাগৰণ সচেতন নাগৰিক মঞ্চৰ সমন্বয়ত ৰাসখনত ব্ৰহ্মপুৰৰ ৰাজহুৱা খেলপথাৰত ৰাজ্যৰ বহুকেইগৰাকী জনপ্ৰিয় কলা কৌশলী আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ২৭ নৱেম্বৰত উদযাপন কৰা হ'ব। উক্ত ৰাস মহোৎসৱতে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াক এই বছৰৰ জাগৰণ অসম বঁটা প্ৰদান কৰা হ'ব বুলি মঞ্চৰ সভাপতি শিৱ বৰ্মনে জানিবলৈ দিয়ে।